এসময়ত এখন সৰু গাঁৱত বাস কৰা এগৰাকী বৃদ্ধ মহিলা আছিল। তেওঁ আছিল অতি দয়ালু, জ্ঞানী আৰু সদায় সুখী। গাঁৱৰ মানুহে তেওঁক বৰ ভাল পাইছিল। প্ৰায়ে পৰামৰ্শ বিচাৰি বা নিজৰ সমস্যাৰ কথা পাতিবলৈ তেওঁৰ ওচৰলৈ আহিছিল। এদিন গাঁৱৰ এজন যুৱকে তেওঁক সুধিলে, আপুনি সদায় সুখী কেনেকৈ থাকে? যিয়েই নহওক আপুনি কেতিয়াও দুখী যেন নেলাগে। কিবা বেয়া পৰিস্থিতি হ'লেও কেতিয়াও বেয়া নেলাগেনে? আইতাই লাহেকে হাঁহিলে আৰু উত্তৰ দিলে, মোৰ প্ৰিয়, মোৰ জীৱনটো উঠন পুঠনেৰে ভৰি আছে। কিছুমান দিন ভাল আৰু কিছুমান দিন বেয়া, কিন্তু মই শিকিলোঁ যে সুখ মোৰ চৌপাশৰ পৰা নহয়, মোৰ ভিতৰৰ পৰা আহে। যুৱকজনে বিভ্ৰান্ত হৈ সুধিলে, কি মানে? পৰিস্থিতি বেয়া হ'লেও কেনেকৈ সুখী থাকিব পাৰে? আইতাজনীয়ে তেওঁক নিজৰ জীৱনৰ কাহিনী এটা ক'লে। সৰুতে মোৰ এটা পৰিয়াল আছিল। মোৰ স্বামী আৰু সন্তান আছিল। আমি ধনী নাছিলোঁ, কিন্তু আমি সুখী আছিলোঁ। এদিন মোৰ স্বামী বেমাৰত পৰিল আৰু আমাৰ হাতত ঔষধ কিনিবলৈ পৰ্যাপ্ত পইচা নাছিল। আমি সকলো চেষ্টা কৰিলোঁ, কিন্তু তেওঁক বচাব নোৱাৰিলোঁ। তেওঁৰ মৃত্যু হৈ গ'ল। জীৱনৰ আটাইতকৈ দুখৰ দিনটো আছিল মোৰ বাবে। মই বহুত কান্দিলোঁ। মই ভাবিছিলোঁ যে মই আৰু কেতিয়াও সুখী হ'ব নোৱাৰিম চাগে। আইতাৰ নিজৰ কাহিনী আগবঢ়াই নিয়াৰ সময়ত যুৱকজনে বহুত মনোযোগেৰে শুনি আছিল। কিছু সময়ৰ পিছত মই বুজিলোঁ যে সকলো সময়ত দুখী হৈ থাকিলে মোৰ স্বামী ঘূৰি নাহে। মোৰ সন্তানক মোৰ প্ৰয়োজন আছে আৰু মই আকৌ সুখী হোৱাৰ উপায় বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ। জীৱনক বেলেগভাৱে চাবলৈ ধৰিলোঁ। মই বুজি পাইছিলোঁ যে জীৱনত সদায় ভাল বেয়া মুহূৰ্ত থাকিবই, কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে বেয়া মুহূৰ্তবোৰক মোৰ সুখৰ অনুভৱবোৰ চুৰি কৰি লৈ যাবলৈ নিদিওঁ। যুৱকজনে আচৰিত হৈ তেওঁৰ ফালে চালে। কিন্তু আপুনি এনেকুৱা কেনেকৈ কৰিব পাৰে? সি সুধিলে। আইতাই হাঁহি ক'লে, প্ৰতিদিন ৰাতিপুৱা সাৰ পাই নিজকে কওঁ, আজি এটা নতুন দিন আৰু মই সুখী হ'ব পৰা কিবা এটা অৱশ্যে বিচাৰি পাম। কিছুমান দিন আনতকৈ কঠিন হয়, কিন্তু মই সদায় কিবা এটা বিচাৰি পাওঁ, সৰু হ'লেও বিচাৰি পাওঁ। হয়তো সূৰ্যটো খুব ধুনীয়াকৈ জিলিকি আছে, হয়তো ফুল এপাহ ফুলি আছে, বা হয়তো পুৰণা বন্ধু এজন লগ পাইছোঁ। কৃতজ্ঞ হ'বলৈ কিবা এটা সদায় বিচাৰি পাওঁ। যুৱকজনে আইতাৰ কথাবোৰ গভীৰভাৱে চিন্তা কৰিবলৈ ধৰিলে আৰু সুধিলে, কিন্তু সঁচাকৈ যেতিয়া বহুত বেয়া কিবা এটা ঘটনা হয়, তথাপিও আপুনি কেনেকৈ সুখী থাকিব পাৰে? সহজ নহয়, আইতাই উত্তৰ দিলে। কিন্তু মই নিজকে কৈ থাকোঁ যে সকলো পাৰ হৈ যায়। বেয়া সময়বোৰো চিৰদিনৰ বাবে নাথাকে। যেতিয়াই বেয়া সময় আহে মই নিজকে কওঁ, এইটো সময়ো পাৰ হৈ যাব। মই এতিয়াও মোৰ হাতত থকা ভাল বস্তুবোৰৰ ওপৰত গুৰুত্ব দিওঁ, যেনে মোৰ স্বাস্থ্য, মোৰ বন্ধু বান্ধৱী, আনকি কেৱল এইটো যে মই জীয়াই আছোঁ। সুখী থকাটো এটা নিজৰ পচন্দৰ কথা। আপুনি বেয়া কথাবোৰ মনত কৰি দুখী হৈ থাকিব পাৰে বা ভাল কথাবোৰ বিচাৰি উলিয়াই নিজকে সুখী কৰি ৰাখিব পাৰে। সদায় এইটো সহজ নহয়, কিন্তু সম্ভৱ জৰুৰ হয়। যুৱকজনে আইতাৰজনীৰ বুদ্ধিমান কথাৰ বাবে ধন্যবাদ জনালে। তাইৰ ঘৰৰ পৰা ওলাই আহি তাইৰ পৰামৰ্শ চেষ্টা কৰাৰ সিদ্ধান্ত ল'লে। সেই দিনাৰ পৰাই সেই আইতাৰজনীৰ দৰে প্ৰতিটো পৰিস্থিতিত ভাল কিবা এটা বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল। লাহে লাহে সি বুজি পালে যে তাৰ জীৱনটো ভাল হৈ আহিছে। পৰিস্থিতি বেয়া হ'লেও সি পজিটিভ হৈ থাকিবলৈ শিকিছিল আৰু সৰু সৰু কথাবোৰত সুখ বিচাৰিবলৈ শিকিছিল। আইতাগৰাকীৰ কাহিনী গোটেই গাঁৱত ওলাই পৰিল। অধিক সংখ্যাত মানুহে বুজা আৰম্ভ কৰিলে যে সুখ এইটো নহয় যে আপোনাৰ জীৱনত কি আছে বা আপোনাৰ সৈতে জীৱনত কি ঘটি আছে, বলকি এইটো নিৰ্ভৰ কৰে আপুনি নিজৰ জীৱনটোৰ পৰিস্থিতিবোৰক কেনেকৈ চায়। তেওঁলোকে প্ৰতিয়েক পৰিস্থিতিত সুখী হোৱা শিকিলে, বুঢ়ী আইতাৰজনীৰ দৰে, আৰু সেইবাবে গোটেই গাঁওখন এটা সুখী ঠাইলৈ পৰিণত হ'বলৈ ধৰিলে। সুখ হৈছে এটা পচন্দ। ই অন্তৰৰ ভিতৰৰ পৰা আহে। জীৱন কিমান কঠিন হ'ব পাৰে সেইটো বহুত ডাঙৰ কথা নহয়। আমিবোৰ সৰু সৰু কথাত আনন্দ কেনেকৈ বিচাৰিব পাৰোঁ আৰু ভাল কথাবোৰত কেনেকৈ ফ'কাছ কৰি থাকিব পাৰোঁ, এইটোহে বেছি গুৰুত্বপূৰ্ণ কথা। জীৱনৰ চেলেঞ্জেছ পাৰ হৈ যাব, কিন্তু এটা পজিটিভ এটিটিউডে আমাক ষ্ট্ৰং আৰু আগবাঢ়িবলৈ সক্ষম কৰি তুলিব। আজিৰ বাবে ইমানেই। ধন্যবাদ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।